বহু নতুন নতুন বিস্ফোরক তথ্য উদঙাইছে শেখৰ জ্যোতি গোস্বামীয়ে আন এক বিস্ফোরক মন্তব্য কৰিছে যে যিখন ইয়টত তেওঁলোকে সেই দ্বীপটোলৈ গৈ আছিল সেই ইয়টখন বলপূৰ্বকভাৱে চলাইছিল সিদ্ধাৰ্থ শৰ্মাই অৰ্থাৎ ইয়টখন বলপূৰ্বকভাৱে সিদ্ধাৰ্থই নিয়ন্ত্ৰণ কৰিছিল বুলি উল্লেখ কৰিছে আৰু এছআইটিৰ ৰিমাণ্ড কপিত কি আছে সবিশেষ এই মুহূৰ্তত আমি লৈ আহিম কিয়নো জুবিন গাৰ্গক বিলাতী খুৰা সিদ্ধাৰ্থই যোগান ধৰিছে বুলি মন্তব্য কৰিছে জেৰাত এছআইটিক নতুন নতুন তথ্য প্ৰদান শেখৰ জ্যোতি গোস্বামী ঋতুৰ পাছত নামটোকৈ বিস্ফোৰক তথ্য প্ৰদান কৰিছে শেখৰ জ্যোতিয়ে ইয়টখন নিজে বলপূৰ্বকভাৱে সিদ্ধাৰ্থই নিয়ন্ত্ৰণ কৰিছিল বুলি মন্তব্য এছআইটিৰ ৰিমাণ্ড কপিত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ নিজেই সিদ্ধাৰ্থই খুৰা যোগান ধৰিছিল জুবিন গাৰ্গক আৰু বিষ যেহেতু মিহলাই দিয়াৰ কথা কৈছিল শেখৰ জ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰিমাণ্ড কপিত কি আছে সবিশেষ এই মুহূৰ্তত আমি জনাম এছআইটিৰ জেৰাত মুখ খুলিছে শেখৰ জ্যোতি গোস্বামীয়ে বিএনএছএছৰ 175 ধাৰা লিপিবদ্ধ শেখৰ জ্যোতি গোস্বামীৰ ভাষ্য জুবিনৰ মৃত্যু স্বাভাৱিক দেখুৱাবলৈ ষড়যন্ত্ৰ ৰচিছিল বুলি বিস্ফোৰক মন্তব্য কৰিছে হোটেল পেন পেচিফিকৰ 3010 নম্বৰ কোঠাত আছিল হিয়াৰামঠু জুবিন গাৰ্গ জুবিনৰ সৈতে থকা সিদ্ধাৰ্থৰ আচৰণ সন্দেহজনক বুলি মন্তব্য বলপূৰ্বকভাৱে নৌকাৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছিল ইয়টখনৰ নিয়ন্ত্ৰণ বলপূৰ্বকভাৱে সিদ্ধাৰ্থই নিজৰ হাতলৈ নিছিল যাৰ বাবে জীৱন বিপদাপন্ন হৈছিল নাওখনৰ যাত্ৰীৰো কেৱল জুবিন গাৰ্গই নহয় সকলো যাত্ৰী জীৱন বিপদাপন্ন হৈছিল বুলি কৈছে সিদ্ধাৰ্থ তন্ময় ফুকনৰ কথা উল্লেখ কৰিছে সিদ্ধাৰ্থই আৰু ইয়টখনত আন লোকক খুৰা যোগান নধৰিবলৈ নিৰ্দেশনা দিছিল সিদ্ধাৰ্থই অকলে খুৰা যোগান ধৰিব বুলি দাবী কৰিছিল এক সন্দেহজনক আচৰণ জেৰাত এছআইটিক নতুন নতুন তথ্য প্ৰদান কৰি গৈছে শেখৰ জ্যোতি গোস্বামীয়ে লগতে কৈছে যে জুবিন গাৰ্গে উশাহ নাপাই হাহাকাৰ কৰি ডুব যাবলগীয়া হৈছে তেতিয়া সিদ্ধাৰ্থই কৈছিল যাব দে বুলি যাবলৈ দিয়ক বুলি শুনা গৈছিল চিঞৰ শেখৰ জ্যোতি গোস্বামীৰ ভাষ্যত এই কথা প্ৰকাশ পাইছে জুবিন গাৰ্গে ভালকৈ সাঁতুৰিব জানিছিল তেনেহলে কিহৰ বাবে ডুবিছিল জুবিন গাৰ্গ কিহৰ বাবে সাঁতুৰিব পৰা নাছিল পানীত ডুবি জুবিনৰ মৃত্যু হ'ব নোৱাৰে বুলি মন্তব্য শেখৰৰ সিদ্ধাৰ্থ শেখৰক জুবিনে সাঁতুৰিবলৈ শিকাইছিল আৰু চামকানু মহন্তই জুবিনক বিষ দিছিল এক বিস্ফোৰক মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে ষড়যন্ত্ৰ লুকুৱাবলৈ ইচ্ছাকৃতভাৱে বাছি লৈছিল বিদেশ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ ভাবুকি দিছিল সিদ্ধাৰ্থই ভিডিঅ'সমূহ শ্বেয়াৰ নকৰিবলৈ সিদ্ধাৰ্থই ভাবুকি দিছিল জুবিনৰ মুখ আৰু নাকৰ পৰা ফেন ওলাইছিল বুলি কৈছে সিদ্ধাৰ্থই গেষ্ট্ৰিক বুলি আওকাণ কৰিছিল সমগ্ৰ ঘটনা এয়া গেষ্ট্ৰিক বুলি কৈছিল চিন্তাৰ কাৰণ নাই বুলি কৈছিল ইয়টত কোনো কাৰণ নাই বুলি কৈছিল চিন্তাৰ প্ৰয়োজনীয় চিকিৎসাৰ বাবে ব্যৱস্থা কৰা হোৱা নাছিল যদি সময়মতে চিকিৎসা কৰিলেহেঁতেন হয়তো আজি বাচি থাকিলেহেঁতেন জুবিন গাৰ্গ অকাল মৃত্যুত অৰিহণাহে যোগাইছিল সিদ্ধাৰ্থই জেৰাত এছআইটিক নতুন নতুন তথ্য প্ৰদান কৰি আছে শেখৰ জ্যোতি গোস্বামীয়ে অবিৰতভাৱে মাৰাথন জেৰা অব্যাহত ৰখা হৈছে শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাক শেখৰ জ্যোতি গোস্বামীৰ লগতে অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰা হৈছে সেই ইয়টখনত অমৃতপ্ৰভা মহন্তই এই ভিডিঅ'সমূহ ৰেকৰ্ড কৰি গৈছিল আৰু শেখৰ জ্যোতি গোস্বামীয়ে ইটোৰ পাছত নামটোকৈ বিস্ফোৰক মন্তব্য কৰি কৈছে যে ইয়টখন নিয়ন্ত্ৰণ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই লগতে সিদ্ধাৰ্থ শৰ্মাই নিৰ্দেশনা দিছিল ইয়টত যাতে কোনেও খুৰা কিনি নানে খুৰাৰ যোগান কেৱল সিদ্ধাৰ্থই ধৰিব যেহেতু বিহৰ দিশটো আহিছে বিষ মিহলাই দিয়াৰ কথা কৈছে বা সন্দেহ কৰিছে শেখৰ জ্যোতিয়ে আচৰণ সন্দেহজনক আছিল বুলি কৈছে যদি শেখৰ জ্যোতিয়ে সঁচা কথা কৈছে তেতিয়াহ'লে খুৰাৰ সৈতে বিষ মিহলাইছিল নেকি সিদ্ধাৰ্থই যাৰ বাবে খুৰা কাকো যোগান নধৰিবলৈ কৈছিল খুৰা কেৱল জুবিন গাৰ্গেই পান কৰিছিল সেই খুৰা যি খুৰা সিদ্ধাৰ্থই দিছিল জুবিন গাৰ্গক শেখৰ জ্যোতিৰ ভাষ্যত ইটোৰ পাছত আনটোকৈ বিস্ফোৰক তথ্য ওলাইছে ইয়টখন বলপূৰ্বকভাৱে সিদ্ধাৰ্থই চলাইছিল এছআইটিৰ ৰিমাণ্ড কপিতে বিস্ফোৰক তথ্য বিএনএছএছৰ 175 ধাৰাত লিপিবদ্ধ শেখৰ জ্যোতি গোস্বামীৰ সাক্ষ্য জুবিনৰ মৃত্যু স্বাভাৱিক দেখুৱাবলৈ ষড়যন্ত্ৰ ৰচিছিল জুবিন গাৰ্গ পানীত ডুবি যিহেতু পানীৰ মাজত মৃত্যু হৈছিল ইয়টখন সিদ্ধাৰ্থই মাছ সাগৰলৈ লৈ গৈছিল এই মন্তব্য কৰিছে লগতে যিসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ যেতিয়া লেবেজান হৈ পৰিছিল সাঁতুৰিব পৰা নাছিল ভাগৰুৱা
অনুভৱ কৰিছিল সেই সময়ত সিদ্ধাৰ্থই কৈছিল যাবলৈ দে বুলি কিয় কৈছিল সিদ্ধাৰ্থই গম পোৱা নাছিল নেকি দিনে নিশা একেলগে থকা বা জুবিন গাৰ্গক চোৱা চিতা কৰা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই গম পোৱা নাছিল নেকি যে জুবিন গাৰ্গ আৰু সাঁতুৰিব নোৱাৰা হৈ গৈছে সিদ্ধাৰ্থই যাবলৈ দে বুলি কিয় কৈছিল সেয়া এক ডাঙৰ ৰহস্য আৰু জুবিন গাৰ্গৰ যেতিয়া মুখেৰে ফেন ওলাইছিল লগে লগে চিকিৎসালয়লৈ নিবলৈ কিয় বিচৰা নাছিল সিদ্ধাৰ্থই কিহৰ বাবে ইয়াক গেষ্ট্ৰিক বুলি কৈছিল হোটেল পেন পেচিফিকৰ 3010 নম্বৰ কোঠাত আছিল জুবিন গাৰ্গ আৰু জুবিনৰ সৈতে থকা সিদ্ধাৰ্থৰ আচৰণ সন্দেহজনক বলপূৰ্বকভাৱে নৌকাৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছিল বুলি শেখৰে কৈছে যাৰ বাবে জীৱন বিপদাপন্ন হৈছিল নাওখনৰ যাত্ৰীৰ সিদ্ধাৰ্থই তন্ময় ফুকনক যোগান ধৰিছিল খুৰা তন্ময় ফুকন নামৰ এজন ব্যক্তিৰ নাম লৈছে তন্ময় ফুকনক খুৰা যোগান ধৰিছিল সিদ্ধাৰ্থই ইয়তখনত আন লোকক খুৰা যোগান নধৰিবলৈ নিৰ্দেশনা দিছিল অকলে সিদ্ধাৰ্থই খুৰা যোগান ধৰিব বুলি দাবী কৰিছিল আৰু জুবিনে উশাহ নাপাই যেতিয়া হাহাকাৰ কৰি ডুব যাবলৈ ধৰিছিল তেতিয়া সিদ্ধাৰ্থই কৈছিল যাবলৈ দে বুলি যাওক যাবলৈ দিয়ক বুলি শুনা গৈছিল চিঞৰ এই কথা শেখৰে কৈছে সেই সময়ত তাত উপস্থিত থকা শেখৰজ্যোতি গোস্বামীয়ে চিঞৰ শুনিছিল সিদ্ধাৰ্থৰ যাওক যাবলৈ দিয়ক জুবিন গাৰ্গৰ ওচৰলৈ যাব নালাগে যাবলৈ দিয়ক সিদ্ধাৰ্থৰ ভাষ্য আছিল বুলি দাবী কৰিছে শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গে ভালকৈ সাঁতুৰিবলৈ জানিছিল পানীত ডুবি জুবিনৰ মৃত্যু হ'ব নোৱাৰে বুলি শেখৰজ্যোতিৰ ভাষ্য সিদ্ধাৰ্থ শেখৰক জুবিনেই সাঁতুৰিবলৈ শিকাইছিল শ্যামকানু মহন্তই জুবিন গাৰ্গক বিষ দিছিল কিহৰ বাবে শ্যামকানুৱে জুবিন গাৰ্গক বিষ দিছিল যদি এই কথা সত্য হয় সেয়া বৰ্তমানো এক গভীৰ ৰহস্যৰ আৱৰ্তন এয়া পূৰ্ব পৰিকল্পিত আছিল নেকি এক বৃহৎ ষড়যন্ত্ৰৰ বলি হল নেকি জুবিন গাৰ্গ ষড়যন্ত্ৰ লুকুৱাবলৈ ইচ্ছাকৃতভাৱে বিদেশ বাছি লৈছিল নেকি ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ সিদ্ধাৰ্থই কিহৰ বাবে দিছিল ভাবুকি সকলো প্ৰশ্নৰ এতিয়া উত্তৰ দিব লাগিব তন্নকৈ এছআইটিৰ জেৰা অব্যাহত আছে জুবিন গাৰ্গৰ মুখ আৰু নাকৰ পৰা ফেন ওলাইছিল সিদ্ধাৰ্থই গেষ্ট্ৰিক বুলি আওকাণ কৰিছিল চিন্তাৰ কাৰণ নাই বুলি কৈছিল প্ৰয়োজনীয় চিকিৎসা নাপালে ইয়াৰ আমঠু জুবিন গাৰ্গে আৰু যাৰ বাবে হয়তো আজি চিৰবিদায় মাগিলে জুবিন গাৰ্গে যি খবৰে এতিয়া সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে মুখেৰে ফেন ওলাৰ পাছতো সিদ্ধাৰ্থই কিয় গুৰুত্ব দিয়া নাছিল অচেতন হৈ পৰি থকাৰ পাছতো গুৰুত্ব দিয়া নাছিল জুবিন গাৰ্গক নাকে মুখে ফেন ওলাই সাগৰৰ পাৰত পৰি আছিল জুবিন গাৰ্গ ইয়তৰ ভিডিঅ' প্ৰচাৰ নকৰিবলৈ ভাবুকি মেনেজাৰ সিদ্ধাৰ্থৰ পানীত ডুবাৰ সময়ত মেনেজাৰ সিদ্ধাৰ্থই যাওক যাবলৈ দিয়ক বুলি কিহৰ বাবে কৈছিল চিআইডিৰ জেৰাত বিস্ফোৰক তথ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে এইটোৰ পাছত আনটোকৈ বিস্ফোৰক তথ্য ফাদিল হৈছে পোহৰলৈ আহিছে যি খবৰে সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰ সম্প্ৰচাৰিত হৈছে যে জুবিন গাৰ্গক বিষ পান কৰোৱাই হত্যা কৰা হল হত্যাৰ বলি হল জুবিন গাৰ্গ শেখৰজ্যোতি গোস্বামীয়ে ইটোৰ পাছত আনটোকৈ নতুন তথ্য দিছে পূৰ্বে যিসমূহ তথ্য বা যি মন্তব্য কৰিছিল সেই মন্তব্যৰ বিপৰীত মন্তব্য দেখিবলৈ পোৱা গৈছে শেখৰজ্যোতিয়ে কৈছিল জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে বা তেওঁ কৈছিল যে শেষ উশাহলৈকে জুবিন গাৰ্গৰ সৈতে আছিল শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গে উশাহ ল'বলৈ অসুবিধা হৈছিল বুলি কৈছিল 2 মিনিটমান সময় উলুটাকৈ পানীত আছিল বুলি কৈছিল আৰু তাৰ পাছত শেখৰজ্যোতি এছআইটিক তথ্য দিছে বিস্ফোৰক মন্তব্য কৰিছে বি মিহলোৱা বুলি কৈছে এয়া শেখৰজ্যোতিৰ সন্দেহ হ'ব পাৰে আৰু যদি পূৰ্বৰে পৰা গম পাইছিল পূৰ্বে কিয় কোৱা নাছিল কিয় আৰক্ষীৰ ওচৰত মুখ খোলা নাছিল শেখৰজ্যোতিয়ে কেতবোৰ প্ৰশ্ন 100টা প্ৰশ্ন 101টা প্ৰশ্ন উদয় হৈছে এই সমগ্ৰ ঘটনাক লৈ সকলোৱে সত্য জানিব বিচাৰিছে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে অতি শীঘ্ৰেই সকলো স্পষ্ট হৈ পৰিব কোন সঁচা কোন মিছা সকলো স্পষ্ট হৈ পৰিব ইতিমধ্যেই পত্নী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰা হল আৰু তাৰ পাছতেই স্পষ্ট হৈ পৰিব তদন্তৰ পাছত স্পষ্ট হৈ পৰিব কোন সত্য কোনে সঁচা কথা কৈছে কিমান দূৰ শেখৰজ্যোতি গোস্বামীৰ ভাষ্য হ'ব সত্য বা শ্যামকানু মহন্তই কি ষড়যন্ত্ৰ ৰচিছিল সিদ্ধাৰ্থ শৰ্মাই যদি কিবা ষড়যন্ত্ৰ ৰচিছিল কিয় ৰচিছিল কি ষড়যন্ত্ৰ ৰচিছিল কিহৰ বাবে ৰচিছিল সকলো জল পট হৈ পৰিব সমগ্ৰ তদন্তৰ অন্তত